নিমাতী ঘাটৰ বুকু কপাই যোৱা ফেৰী দুৰ্ঘটনাত অতি কৰুণভাৱে মৃত্যুক সাৱটিলে পৰিমিতা দাসে। মাজুলীৰ ৰঙাচাহী কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা আছিল পৰিমিতা। দুচকুত অযুত স্বপ্ন লৈ গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা মাজুলীত অধ্যাপনা কৰিবলৈ আহিছিল পৰিমিতা। বুধবাৰে পুৱা মাতৃ আৰু সহকৰ্মীৰ সৈতে গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা দাস। নিমাতী ঘাটৰ পৰাই সহকৰ্মীৰ সৈতে মাজুলীলৈ যাবলৈ ওলাইছিল পৰিমিতা। ঘাটতে মাতৃয়ে বিদায় দিছিল কন্যাক। কিন্তু মা কমলা ফেৰীখনত উঠিছিলহে পৰিমিতা। এক প্ৰচণ্ড শব্দ আৰু তাৰ পাছতে মাতৃৰ চকুৰ সন্মুখতে লুইতৰ বুকুত জাহ গৈছিল তেওঁৰ কন্যা উঠি যোৱা ফেৰীখন। মই গুৱাহাটীলৈ যাব ওলাই তাইক পানী বটলটো দি পেলাই মই ঘূৰি আহোঁতে তাৰমানে খটককৈ শব্দ শুনিলোঁ। 1 ছেকেণ্ডো হোৱা নাইকিয়া। মই মোৰ চকুৰে মই নিজে দেখি আছোঁ। মই ছোৱালীজনী সেইখিনিত, মই এইখিনিত। মইতো একো কৰিব নোৱাৰোঁ, কাৰণ মানুহে মোক লগে লগে ধৰি দিলে। মই অফিচত তেওঁলোকক কৈছোঁ যে আপোনালোকে যে মুখলৈ চাই আছে, আপোনালোকে নাযায় কেলৈ, ফেৰী লওক, কিবা নাও লৈ পেলাই আপোনালোকে বচাওক। আপোনালোকে কি হ'ব কৈ থাকিলে নহ'ব, কাৰণ মই ইফালৰ পৰা সিফালে চিঞৰ বাখৰ লগাই আছোঁ। আৰু মই তেতিয়া ইফালৰ পৰা সিফালে চাবলৈ যাওঁতেই তাৰমানে নাওখন ডুবি গ'ল। পৰিমিতাৰ সৈতে একেলগে ডুবন্ত ফেৰীখনৰ পৰা বাচিবলৈ চেষ্টা চলাইছিল পৰিমিতাৰ সহকৰ্মী ক্লিৰদেৱ তেৰপীয়ে। বচাব নোৱাৰিলোঁ, একো কৰিব নোৱাৰিলোঁ, ৰৈ থাকিলোঁ। এনেকৈ একেলগে যাত্ৰা কৰিছিলোঁ। আমি আঠখেলীয়া নামঘৰলৈ গৈছিলোঁ আজি সেৱা কৰিবলৈ। যেতিয়া পৰিছোঁ একেলগে আছিলোঁ। পৰাৰ আগমুহূৰ্তলৈকে আমি 3জন হাতে হাত ধৰি আছিলোঁ। আৰু আজি ৰঙাচাহী কলেজত প্ৰতিজন শিক্ষক শিক্ষাৰ্থীৰ চকুত চকুলো। বাইদেউ হেৰুৱাই বহুত বেয়া লাগিছে আমাৰ। বাইদেৱে মহাবিদ্যালয়খনত জইন কৰা 7 মাহে হৈছিল। বাইদেউ ইমান সোনকালে আমাৰ মাজৰ পৰা গুচি গ'ল। আজি যদি দলংখন হ'লহেঁতেন বাইদেউ এনেকুৱা অৱস্থা নহ'লেহেঁতেন। ভদ্ৰ নম্ৰ অমায়িক তেওঁ ব্যৱহাৰ আচৰণ পাতি আমাৰ ডিপাৰ্টমেণ্ট বেলেগতো সকলোকে মাতবোল কৰে। তেওঁ খুব বেয়া লাগিছে, ক'ব পৰা নাই। মই ৰাতি শুব পৰা নাই। মই আৰু কৈছিলোঁ যে মোৰ চাকৰি অৱসৰ হৈছিলে, তুমি ভালকৈ কামখিনি কৰি লোৱা। মোক এটা কথাই কৈছিলে, ছাৰ মোক আশীৰ্বাদ কৰিব, মই আপোনাৰ মতে কামখিনি কৰি যাম। শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰিমিতা আছিল এগৰাকী সুদক্ষ অভিনেত্ৰীও। কিছুদিন পূৰ্বে পুৰণিগুদামৰ পাৰঘাটত মঞ্চস্থ হোৱা লক্ষীন্দৰ বেউলা নাটকতো সুন্দৰ অভিনয় কৰিছিল পৰিমিতাই। পাৰ্চেল যোগে অনা মন পচন্দৰ কাপোৰ কেইযোৰো পিন্ধা নহ'ল পৰিমিতাৰ। এয়া তাই কালি পাৰ্চেল আহিছে পৰিমিতা দাসৰ। দাদাকক ফোন কৰি কৈছে, দাদা মোৰ পাৰ্চেল কেইটামান আহিবলগীয়া আছে, মই ইফালে আহিছোঁ, গধূলি ঘৰ পামগৈ। সঁচাকৈ বহুত দুখ লাগিছে। আৰু পাৰ্চেলকেইটা আমি দেখি আমাৰ একোৱা জীয়া জুই দিয়া আগতে লাগিছে। মহাবিদ্যালয় খোলাৰ পাছত 15 দিন পূৰ্বে চাকৰিত যোগদানৰ বাবে ঘৰৰ পৰা মাতৃৰ সৈতে ওলাই গৈছিল পৰিমিতা। কিন্তু কাহিলীপাৰাৰ এই ঘৰটোলৈ আৰু কেতিয়াও উভতি নাহে অত্যন্ত নম্ৰ, অমায়িক আৰু মেধাৱী যুৱতী পৰিমিতা। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।